BPF আমাৰ যেটো 2020 চনৰ এপ্ৰিলত হ'বলগীয়া নিৰ্বাচন তাৰ কাৰণে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছে আৰু প্ৰত্যেকটা সমষ্টিত আমাৰ পাৰ্টিৰ কাম-কাজবিলাক চলি আছে ৰাইজৰ লগত যি ধৰণৰ মানে যোগাযোগ কৰিব লাগে এই যোগাযোগ এই সম্পৰ্ক অলৰেডি তাত চলি আছে গতিকে নিশ্চিতভাৱে ৰাইজৰ যেটো সঁহাৰি এই সঁহাৰিটো যদি চাওঁ আমি BPF দলে অহা 2020 চনত পুনৰ সৰকাৰ গঠন কৰিব ইয়া নিশ্চিত হৈ গ'ল আজিৰ যেটো মহিলা সমাৰোহ এই মহিলা সমাৰোহ অভূতপূৰ্ব ইয়াত সমৰ্থন আমি দেখিছোঁ মহিলাসকলক আৰু সেই মহিলাসকল প্ৰত্যেকটা বুথ য'ত পলিং ষ্টেচন আছে এই পলিং ষ্টেচনৰ পৰা ইয়াত মানে আহিছে প্ৰায় আপোনাৰ 2 লাখ মান মহিলা ইয়াত আজি একগোট হৈছে আৰু মই ভাবো হিতুই আজি স্পষ্ট হল যে BPF দল নিশ্চিতভাৱে আগন্তুক যেটো নিৰ্বাচন সেই নিৰ্বাচনত জয়যুক্ত হয় পুনৰ BTCৰ সৰকাৰ গঠন কৰিব আৰু যেহেতু ৰাইজে ডেভেলপমেন্ট বিচাৰে গতিকে ৰাজনৈতিকভাৱে যি কথাই নকক আজি নৱ কুমাৰ সোণিয়া ডাঙৰীয়া জাতি জনগোষ্ঠীক লৈ ফালে যিবিলাক মন্তব্য দিছে এইবিলাক কোনো অৰ্থহীন হেতুৰ দ্বাৰা জনগণৰ কোনো লাভ নহয় কিন্তু BPF দলে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BTCত ৰাজনৈতিকভাৱে দায়িত্ব লোৱাৰ পিছত সৰকাৰ গঠন কৰি যিবিলাক ৰাস্তা কালভাৰ দলঙৰ পৰা আৰম্ভ কৰি শিক্ষা অনুষ্ঠান আৰু মানুহৰ বিভিন্ন ধৰণৰ সহায় সহযোগিতা যেটো কাম কৰি আছে হেতুহে ৰাইজে বিচাৰে আৰু ৰাইজৰ হিতুহে দৰকাৰ আছে গতিকে জাতি হিচাপে যি ধৰণৰ নৱ কুমাৰ সোণিয়া ডাঙৰীয়া সদায় অপপ্ৰচাৰ চলাই থাকে তেনেকুৱা ধৰণৰ হোৱা নাই প্ৰত্যেকটা জাতি জনগোষ্ঠী সেই BTCত হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্ব যেটো সৰকাৰ এই সৰকাৰৰ পৰা সবটোৱে পাইছে আজি যাত যিবিলাক এডুকেশ্যন ইনষ্টিটিউশ্যন হৈছে এইবিলাকত যিসকল পঢ়া শুনা কৰিছে তেওঁলোকৰ মা দেউতাকবিলাকে আজি উপলব্ধি কৰে যে আজি BTCত হাগ্ৰামা মহিলা ডাঙৰীয়াই এইখিনি কাম কৰি দিয়াত তেওঁলোকৰ ল'ৰা ছোৱালী কাৰণে কিমান সহায়ক হৈছে আজি যিবিলাক জাগা আগতে কোনো ৰাস্তা দলং নাছিলে সেইবিলাকত আজি ৰাস্তা দলং হোৱাৰ পিছত এই গাঁওখনৰ মানুহে জানে যে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত এই BPF সৰকাৰে যিখিনি কৰিছে হেতুৰ দ্বাৰা তেওঁলোকৰ কিমান লাভৱান হৈছে গতিকে যিসকলে কৈছে তেওঁলোকে কেতিয়াও ৰাইজৰ মানে সমস্যাটো অনুভৱ কৰিবলৈ চেষ্টা কৰা নাই অকল ৰাজনীতিৰ নামত ৰাজনীতি কৰি আছে UPPLৰ লগত মানে প্ৰমোদ বড়ো ডাঙৰীয়া যেটো যোগদান কৰিছে তাত কোনো নতুন মাত্ৰা আনি নিদিয়ে UPPL দলক কাৰণ আগতেও তেওঁলোকে একেলগে নিৰ্বাচন খেলি আহিছিলে একেলগে BPFৰ বিৰুদ্ধে তেওঁলোকে থিয় হৈছিলে কিন্তু তেতিয়াও BPF জয়যুক্ত হৈ আহিছিলে গতিকে আজিৰ দিনটোতো হিতো কোনো নতুন নহয় বৰঞ্চ আপসুৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আপসু ত্যাগ কৰি ফেলে আজি UPPLত অকলশৰীয়াকৈহে তেওঁ তাত যোগদান কৰিছে গতিকে আপসু হিচাপে সুখীয়াকৈ আছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আগতে তেওঁ UPPLৰ UG ব্ৰহ্ম ডাঙৰীয়াসকলৰ লগত মিলি ফেলে গোটেই আপসুক ব্যৱহাৰ কৰিব পাৰিছিলে এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যেহেতু আপসুৰ সভাপতি নহয় গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই আগৰ নিচিনাকৈ আপসুক UPPL দলত একে ধৰণৰে তেওঁ কামত খটুৱাব পাৰে না নোৱাৰে এয়া মানে চাবলগীয়া কথা সময়হে ক'ব গতিকে UPPL কোনো পৰ্যায়ে আজিৰ তাৰিখত BPFতকৈ শক্তিশালী হোৱা নাই বৰঞ্চ তেওঁলোকৰ শক্তিটো কম হোৱাটোহে আমি দেখিছোঁ গতিকে নিশ্চিতভাৱে ৰাইজে উন্নয়নহে বিচাৰে আৰু ৰাইজৰ লগত যেহেতু BPFৰ সকলো কাৰ্যকৰ্তা সদায় আছে গতিকে ৰাইজে জানে যে ৰাজনৈতিক দলবিলাকৰ ভিতৰত কোনটো ৰাজনৈতিক দলৰ মানুহে ৰাইজৰ সমস্যাবিলাকৰ ক্ষেত্ৰত সদায় দায়িত্ব লৈ কাম কৰি আহিছে